গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পোনপ্ৰথমে মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মোৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো ভিডিঅ'টো চাই ভাল পাব আৰু আজি ভাবিছো মানে মইনো মানে ভোগালী বিহু বা মাঘ বিহু উপলক্ষে কিনো গিফ্ট পালো মানে মানুহজনৰ ফালৰ পৰা মানে আনি দিলে মানে আনিলো তাকে আপোনালোকক ভাবিছো দেখাম যদি ভাল পায় তেন্তে এইখন মানে শাড়ী দেখিছেনে ৰেড কালাৰৰ এখন শাড়ী মানে গোটেইখন মেলি দেখাব পৰা সম্ভৱ নহ'ব এতিয়া মই ইনো পিন্ধিমেই আৰু পিন্ধিলে আপোনালোকক ইনো দেখামেই বাৰু পিন্ধাৰ পিছত এইখন চাও এনেকুৱা মাজে মাজে এনেকুৱা পাথৰ থকা লিখা ভাবি আছিলো মানে নেটৰ শাড়ী এখন পিন্ধিমচোন ভাবি আছিলো সেইকাৰণে মানে এখন আনি দিলে আৰু নেটৰ পিন্ধিম বুলি মই কৈ আছিলো কেনেকুৱা লাগে ভাল পালে জনাবচোন পিন্ধাৰ পিছত আপোনালোকে ইনো দেখিবই ছোৱালীও দেখাই আছে ভিতৰৰ পৰা এয়া আৰু ইয়াৰ এখন এইটো ব্লাউজ পিচটো হয় ব্লাউজ পিচটো চিলাম হয়তো ভাবিব লাগিব বেলেগ ৰেড কালাৰ ব্লাউজৰ লগত পিন্ধিম চাগে নিপিন্ধি চিলাম বুলি ভাবিছো কি হয় আৰু ছোৱালীৰ বাবে এইটো এটা পেণ্ট লং পেণ্ট হয় কাপোৰটো বহুত ভাল হয় আৰু ইয়াত যিহেতু ইমান ঠাণ্ডা নহয় আৰু মানে অসমৰ লেখীয়া ইমান ঠাণ্ডা নহয় গৰম হ'লে মানে ৰ'দ দিলেও পিন্ধাই নিব পৰা হয় বা ঠাণ্ডাটো মানে ইমান বেছি ঠাণ্ডা যিহেতু নহয় আৰু এইটো হৈছে পেণ্টটো দেখিছে কাপোৰ এযোৰহে আনি দিয়া হৈছে মানে এইটোও হৈছে স্পৰ্টিংটো এযোৰহে আনি দিছো কাৰণ মানে তাই ঢেৰ কাপোৰ আছে দেখিছে কাপোৰ মানে ঢেৰ আছে আৰু কি হৈছে কাপোৰবোৰ সৰু সৰু হৈ গৈ থাকে ছোৱালী মানুহ যে মানে বাঢ়ি গৈ আছে কাপোৰবোৰ সৰু হৈ গৈ আছে আৰু মানে বিহু বুলি আনি নিলেও কিবা এটা ভাল নালাগে ন সৰু ল'ৰা ছোৱালী আৰু তাইৰ লগতে ময়ো আনিছো আৰু এইটো টপটো আছিলে ব্লু কালাৰৰ তাইক ভালেই লাগিব চাগে মানে খোৱাব আৰু তাৰপিছত এযোৰ তাইলে এযোৰ ইমান ভাল লাগিছে মানে আমাৰ জোখৰ মোৰ জোখৰ যদি পালোহেঁতেন ময়ো এযোৰ ল'লোহেঁতেন ইমান বেছি মৰম লাগিছে সৰু ল'ৰা ছোৱালীবোৰ ইমান বেছি ভাল লাগে দেখুৱাই আছো মই দেখাই আছো ৰ'বা দেই দেখুৱাই দিছো ৰ'বা এইযোৰ আমাৰ ধুনীয়া পিন্ধিব দেই কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন তাই এইযোৰ দেখুৱালো দেই দেখুৱালো দেখুৱালো ৰ'বা আৰু মোৰ বাবে এইটো ফেশ্বনৰ বাবে আৰু এইটো লেকমি ফাউণ্ডেশ্যন হয় লেকমি পাৰফেক্টিং লিকুইড ফাউণ্ডেশ্যন চিঞৰি আছে ৰ'বা মই দেখাই আছো নহয় দেই এইটো মানে ইমান ডাঙৰটো নাই মানে কি হয় এইটো মানে এক্সপায়াৰ ডেটটো বহুত মানে দিনলৈ থাকিলে মানে কি হয় ডেইলি যিহেতু ইউজ নকৰোঁ ক'ৰবাত ফুৰিবলৈ মেলিবলৈ গ'লেহে ইউজ কৰোঁ মানে যদি এক্সপায়াৰ ডেটটো মানে দীঘলীয়াকৈ থাকে তেতিয়া খুলি দিয়াৰ পিছত মানে বহুত বেছি দিন হ'লে মানে কিবা এটা ভাল নালাগে মানে স্কিনৰ হয় যিহেতু আৰু এতিয়া আকৌ ফেচ নাজানো অলপ ভয়ো লাগে আৰু এইটো প্ৰাইমাৰ হয় দেখাই আছোঁ ফাউণ্ডেশ্যনটো লগোৱাৰ আগত ইয়াক লগাই ল'লে মানে পুৰা মানে ভাল লাগে আৰু আহে কি মই দেখুৱালো নহয় এইটো আৰু নেদেখুৱাই এইটো দেখালো নহয় আৰু এইডাল সকলো মানে আপোনালোকক দেখুৱাই দিছোঁ আৰু কিনো লৈছোঁ বস্তু এটা লৈছোঁ আৰু তাকো দেখুৱাই আছোঁ নাহাঁহিব বাৰু যিকোনো মানে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁৱে গতিকে ভাবিছোঁ এইটো মানে কিনো ল'লোঁ কিনো দিলে মানুহজনে তাকে দেখালোঁ আৰু এডালো ল'লোঁ কাপোৰৰ লগতে মোবাইল ষ্টেণ্ড হয় যিডালত মানে ভিডিঅ' বনাই আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিম
মানে আগতে দুডাল অনা হৈছিল এডাল ছোৱালীয়ে ঠেকেচি ভাঙি পেলালে আৰু এডাল আছে আৰু এইডালো মানে ইম্পৰ্টেণ্ট আছিলে এডালো বিহু বজাৰৰ লগতে আহিছে আৰু ইমানেই আৰু বিহু উপলক্ষে মানে কিনো ল'লো সেইটোকে আপোনালোকক দেখালোঁ যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু ইমানেই আৰু কোনে কোনে কি লৈছে জনাবচোন কমেণ্টত ইমান মানে কিনো সকলোৱে লৈ সকলোৱে কিছুমানে মানে শ্বেয়াৰ কৰি দেখায় গতিকে ময়ো দেখালোঁ মইনো কি ল'লোঁ বস্তু বেছি নাই লোৱা যদিও মানে মৰমত দিয়া বস্তু সেয়াই মানে মোৰ কাৰণে যথেষ্ট আৰু নহয় জানো সেয়াই দেখালোঁ আপোনালোককো দেখাব মন গ'ল ছোৱালীজনীলৈও মানে দুটা এটা আনিছোঁ সেয়াও দেখালোঁ আপোনালোকক বা মোৰ বাবেও যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট এটা কৰি দিব ধন্যবাদ থাকিল পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাব